ধৰিছো মাছ ধৰিছো আমি ট্ৰেক্টৰ খাই মাছ ধৰিছে মানে মাছ আছে উপঙি গৈছে উপঙি গৈছে ভাস্কৰ কিমান লৈছে মাছ কেজি ধৰিলে উকিৰা মাৰি দিয়া এফালে চাই এবাৰ হালোৱাই ট্ৰেক্টৰ খাই মাছ ধৰি আছে এইবোৰ মাছ উপঙি গৈছে এইবোৰ কেইজনী আছে মাছ সেইজনী ডাঙৰ মাছ এইজনী চাওঁ এইজনী এইবোৰ মাছ উপঙি গৈছেগে এইফালে মাজনী পৰি গ'ল চাওঁ আজি নবৈ হৈ গ'ল আৰু
উঠে আৰু গোটেই চিতাটো শেষ কৰিহে উঠিব এনেকৈ ল'ব এনেকৈ মাৰিব আৰু বোকাটো ভালকৈ যায়নে হা বোকাটো ভালকৈ যায়নে শুনিছা নাই ধুনীয়াকৈ গৈছে ন ল'ব তেহেঁতি আৰু খালি মিয়াবোৰ আহিবলৈ নোৱাৰা হ'ল যে অসমীয়া ৰোৱনীকেইজনী যি পাওঁ কিন্তু যদি মই এনেকৈ দি দিওঁ ভিডিঅ'টো মোৰ ঘৰত মাৰহানি কেছ দিওঁ কাক পায় বুলি ক'ব লাগিব খালি আমাৰ এটা বেয়া দিয়ে হৈ যাব মোৰ এইফালে এইকেইডাল তুলিবলৈ ধুনীয়া বোকাটো নাই বোকাটো মানে অকণীয়া নাই সৰুটো শুনিব সেইকাৰণে এইফালে তুলিয়া আমি কালি এফালে তুলিলোঁ মই ভাবোঁ এইখিনিতে এনেকুৱাটো পথাৰত তুলিব পাৰি এইখিনি মোক ঠিকাটো দি দিয়ক তুলিবলৈ মই তুলি এৰাই কৰি দিম এইখিনি কিমানকৈ ল'ব ঠিকা ডাঙৰ ডাঙৰ মুঠি কৰিম 100 টকাকৈ লাগিব এটাত দিব নেকি সেইখিনি বোকা আহিছিলে আকৌ আমাৰ কালি এইটোতকৈ ডাঙৰহে আছিলে মুঠিটো দেই নহয় মুঠিটো দিয়া নাই ন দুটাহে গৈছোঁ হ'ল